বছৰৰ প্ৰথমটো দিনত এইদৰে আৰম্ভ কৰিলো আজিৰ ভিডিঅ'টি। আশা কৰোঁ আপোনালোক সকলোৰে নতুন বছৰটো মংগলময় হৈ উঠক। তাৰে কামনাৰে আপোনালোক সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহাগ মাহ বুলিলে আমাৰ মনলৈ আহে বহুত কথা। তাৰে ভিতৰত অন্যতম এটি আমাৰ বিষয় হৈছে পঞ্জিকাসমূহ। নতুন বছৰৰ প্ৰথমটো দিনত আজি আপোনালোকক জনাই দিব বিচাৰিছোঁ এইটো বছৰত কোনটো ৰাশিৰ কিমান আয় ব্যয় আৰু স্থিতি আছে সেই সম্পৰ্কে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাব। ইয়াতে আপোনালোকে চাব পাৰিছে মেঘ ৰাশিৰ আয় ৮, ব্যয় ২, স্থিতি ৬। বৃষ আয় ৫, ব্যয় ৩, স্থিতি ২। মিথুন ১১ আয় ২ ব্যয় ৯ স্থিতি। কৰ্কট ৰাশিৰ ৫ আয় ২ ব্যয় আৰু ৩ স্থিতি। সিংহ ৰাশিৰ ২ আয় ২ ব্যয় স্থিতি ০। কন্যা ৰাশিৰ ১১ আয় ২ ব্যয় ৯ স্থিতি। তুলা ৰাশিৰ ৫ আয় ৩ ব্যয় স্থিতি ২। বৃশ্চিক ৰাশিৰ ৮ আয় ২ ব্যয় আৰু ৬ স্থিতি। ধনু ৰাশিৰ ২ আয় ৩ ব্যয় -1 স্থিতি, মানে লছে হ'ব, এক লছ থাকিব, খাতিত থাকিব। মকৰ ৮ আয় ৩ ব্যয় আৰু ৫ স্থিতি। কুম্ভ ৮ আয় ৩ ব্যয় ৫ স্থিতি। মীন ৰাশিৰ ২ আয় ৩ ব্যয় -1 স্থিতি। এইখিনি আছিল আজি আমাৰ ৰাশিফল। যিহেতু বিহুৰ বতৰ, সেয়ে আপোনালোকক এটি কবিতা শুনাবলৈ মন গৈ আছে। আপোনালোকে কবিতাটো শুনি ক'বচোন কেনেকুৱা হৈছে। বহুত দিনৰ মূৰত অকণমান চেষ্টা কৰিছোঁ আপোনালোকলৈ বিহুৰ উপহাৰ হিচাপে কবিতা এটি আগবঢ়াবলৈ। বহাগৰ বতৰা পুৱতি নিশাই কুলিয়ে জুৰিছে, সুমধুৰ গীতৰ সম্ভাৰ বিলাইছে বতৰা বহাগৰ প্ৰতিজন অসমীয়াৰ চোতালত। ওলাইছে কুঁহিপাত বহাগৰ উলাহত, নজন্তি ওলাইছে বৰন্তি তাৰ সলাইছে, কুঁহিপাত ওলাইছে বহাগৰ উলাহত। কপৌ ফুলৰ স্নিগ্ধময় পৰিৱেশ অসমৰ এই বহাগৰ বতৰত হালিছে জালিছে গাইছে কুলিয়েও সেউজীয়া আহঁত গছৰ আঁৰত। বিভিন্নজনৰ ভিন্ন ধৰণে জনাইছে বহাগক আদৰণি, ক'ৰবাত যদি জেতুকা হালধি, ক'ৰবাত আকৌ জাপ ভঙা গামোচাৰ সুঘ্ৰাণ মসৃণ বিলোৱা গন্ধ। ঢোল পেঁপা গগনাৰ সুৰতালত বাজি উঠিছে নাচনীৰ কঁকালবোৰ। অইনৰ বাবে হ'ব পাৰে বহাগ কেৱল মাথো মাহ কিংবা ঋতু এটি, কিন্তু প্ৰতিজন অসমীয়াৰ বহাগ এটি আৱেগ অনুভূতি মিশ্ৰিত উৎসৱ। কিন্তু প্ৰতিজন অসমীয়াৰ বহাগ এটি আৱেগ অনুভূতি মিশ্ৰিত উৎসৱ। সকলোকে ধন্যবাদ জনাইছোঁ আৰু মোৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ।